सो हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल जितू खान ब्लॉग्स। तो फ्रेंड्स आपलोक केना आशा करूँ भाले आसे। तो बहुत दिनों मूर्त कोनो भिडिओ अहा ना कारण किबा हेरी काम कर कारण भिडिओ दी परा ना बहुत दिन धरी भिडिओ अपलोड हुआ ना। तो आपलोके भिडिओ चाई मिस कर बहुत। तो आज एक नतुन भिडिओ लै आहिलो। तो आज भिडिओ कोनो ब्लगिंग भिडिओ नहय, आज भिडिओ माने आनबक्सिंगर ऊपर ठीक है। माने मैं एटा बस्तु अर्डार दिसो ठीक है। बस्तुটো কি আপোনালোকক আহক ডেলিভারি মানে আজি আউট অফ ডেলিভারি দেখুৱাইছে। তো আজি আহি আছে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিয়া হৈছে। তো বস্তুটো আজি আহি আছে। তো বস্তুটো আজি আহক আপোনালোকক দেখুৱাম কেনেকুৱা কি বস্তু অৰ্ডাৰ দিছোঁ, ক'ত দিছোঁ, কেনেকুৱাকৈ কিহৰ কাৰণে অৰ্ডাৰ দিছোঁ বস্তুটো মই। তো সেইকাৰণে ভিডিঅ'টো পূৰা চাই থাকক আৰু মানে একটা ধামাকা ভিডিঅ' হ'ব আৰু বস্তুটোৰ ওপৰত ৰিভিউ দিম আপোনালোকক কেনেকুৱা বস্তু ভাল না বেয়া। তো ভিডিঅ'টো আপোনালোকে এনজয় কৰক আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক ঠিক আছে ফ্ৰেণ্ডছ। মানে ভাল অৱস্থা দেখি একো জাজ নকৰিব কাৰণ ঘৰত আছে থেন মানে ঘৰত আছে সেইকাৰণে আৰু এনেকুৱা হেৰি কিবা পিন্ধা নাই, অনলি খালি গেঞ্জি পিন্ধি আছোঁ। তো চাই থাকক ভিডিঅ'টো আপোনালোকে। তো আৰু ভিডিঅ'টো এনজয় কৰি থাকক ঠিক আছে ফ্ৰেণ্ডছ। তো ফ্ৰেণ্ডছ মানে কৈছিলোঁ পাৰ্চেল এটা আহিছে ফ্লিপকাৰ্টত। তো কি আহিছে এইটো চাওক। এইটো আহিছে ৰেডমি পেড 2 ৰেডমি পেড 2। তো মই মোৰ জানে যে লেপটপ আছে, লেপটপটো মানে মই বিক্ৰী কৰি দিছোঁ কাৰণ লেপটপৰ এনেকুৱা কাম নাই সেইকাৰণে ৰিপ্লেচ কৰি মানে টেবলেট আনিলোঁ। তো টেবলেটটো আনিলোঁ। তো টেবলেটটো আপোনালোকক দেখুৱাই আছোঁ আনবক্সিং। মানে আনবক্সিংটো প্ৰথমতে কৰি দিছোঁ কাৰণ অপেন বক্স ডেলিভাৰী আছিলে কাৰণ আনবক্সিংটো প্ৰথমতে হৈ গৈছে। এতিয়া আপোনালোকক জাষ্ট দেখুৱাই আছোঁ কেনেকুৱা কি আহিছে ভিতৰত, কেনেকুৱা টেবলেট, কেনেকুৱা মানে কেনেকুৱা পাৰফৰ্মেঞ্চ, কিমান GB অৰ্ডাৰ দিছোঁ ঠিক আছে ফ্ৰেণ্ডছ আপোনালোকে চাই থাকক। এইটো চক পেড ফ্ৰেণ্ডছ, এইটো হ'ল টেব ৰিয়েলমি পেড 2 মই গ্ৰে কালাৰ অৰ্ডাৰ দিছোঁ। এইটো হ'ল 6GB আৰু 128 GB। এইটোৰ লগত আছে এইটো চাৰ্জাৰ ৰিয়েলমিৰ 33 ৱাটৰ ছুপাৰ বুক চাৰ্জাৰ আহিছে, লগতে এটা কেবল আহিছে ঠিক আছে। আৰু এইটো বক্স আৰু লগতে এইটো হ'ল ফ্লিপকাৰ্টৰ বক্স। এইটো চাওক স্পেচিফিকেশ্যন চাওক 11.5 ইঞ্চ 120 Hz 2K ডিছপ্লে হয়। তাৰপিছত আছে 8360 mAh বেটাৰী হয়, 33 ৱাটৰ ফাষ্ট চাৰ্জাৰ হয়। তাৰপিছত এইটোত আছে এনেকুৱা এটা মষ্ট তাৰমানে বৰ্তমান যিটো মিউজিকৰ কাৰণে যিটো বৰ্তমান কম্পালচাৰি হৈ গৈছে, তাৰমানে যিটো মানে সকলো বস্তু মোবাইল ফোন বা টেবত বিচাৰিছে সেইটো হ'ল ডলবি এটমষ্ট, সেইটো ছাপোৰ্ট আছে ইয়াতে। তাৰপিছত ইয়াতে আছে হিলিও G99 প্ৰচেছৰ হয়। আৰু ইয়াতে চাওক স্পেচিফিকবিলাক চাওক 6GB 128 GB, MRP আছে 28,999। তো মোক এইটো পৰিছে আৰু মোক তাৰমানে এইটো পৰিলে আৰু 19,999 মানে 20,001 টকা কম পৰিল। তো চাওক মানে ভিতৰত একো নাই, মানে ভিতৰত যিখিনি আছে ওলাই দিছোঁ। তথাপি আপোনালোকক একবাৰ দেখুৱাই আছোঁ। চাওক ভিতৰত একো নাই, মানে কিতাপ আছে ইয়াতে জাষ্ট চিম ইজেক্টৰ টুল আছে আৰু লগতে ইউজাৰ মেনুৱেল আছে যিটো কায়ো নপৰে। আৰু ইয়াতে আছিল চাৰ্জাৰ আৰু কেবলটো আছিল। তো এইবিলাকক আমি এতিয়া ছাইড কৰি দিওঁ, এইবিলাকৰ দৰকাৰ নাই আমাৰ। তো চাওক এইটো হ'ল এডাপ্টাৰ আৰু এইটো হ'ল কেবল ঠিক আছে ফ্ৰেণ্ডছ। তো আমি এতিয়া চাই আছোঁ টেবটো চাওক। এইটো হ'ল টেব চাওক স্লিম, এইকাৰণ মোবাইল ফোনতকৈ স্লিম বেছি হয়। এইটো হ'ল এইটো চাওক। এতিয়া এইটো অন কৰিছোঁ, ইয়াতে পাৱাৰ বটন হ'ল এইটো ওপৰত, এইটো হ'ল পাৱাৰ বটন আৰু ইয়াতে হ'ল ভলিউম আপ ডাউন বটন। তাৰপিছত আছে এইটো আছে 4টা স্পীকাৰ আছে, ডলবি এটমস্ফিয়াৰৰ ছাপোৰ্ট আছে ইয়াতে 2টা আছে আৰু ইয়াতে 2টা আছে। কিন্তু এটা বস্তু বেয়া লাগিছিল কি যে হেডফোন 3mm জেকটো নাই ঠিক আছে। চাওক ইয়াতে আছে চিম ইজেক্টৰ টুল, কাৰণ এইটো হ'ল LT ঠিক আছে। LT ইয়াতে চিম সোমাব পাৰি, 4G নেটৱৰ্ক হয়, 5G নহয়, 4G নেটৱৰ্ক পায় আৰু SD কাৰ্ডৰ শ্লট এটা আছে। তো চিমটো ইয়াতে সোমাইছোঁ চাওক। এইটো হ'ল স্ক্ৰীন ফুল ব্ৰাইটনেছ দেখুৱাই আছোঁ আপোনালোকক। মই আগতে অপেন কৰি মানে চাব লাগে না, অপেন বক্সত ডেলিভাৰত মানে অপেন কৰি আগতে চাব লাগে না,
সেইকাৰণে চাওক এইটো হ'ল টেপ মই পাছৱৰ্ডটো অন কৰি দিছোঁ চাওক এইটো হ'ল অ'পেন হৈ গ'ল এতিয়া এইটো হ'ল টেপ মানে ক্লিন আৰু কেয়াৰ হয় ক্লিন হয় একদম মানে হেৰি একো নাই মানে বেলেগ এপছবিলাক নাই মানে যিখিনি দৰকাৰ মই সেইখিনি ডাউনলোড কৰি লৈছোঁ মানে মোৰ মই যিখিনি এপ ইউজ কৰি সেইখিনি ডাউনলোড কৰি লৈছোঁ আৰু কিছুমান এপ ডাউনলোড কৰিব আছে তেনেকৈ কৰিব পৰা নাই কিন্তু একেবাৰে ক্লিন হয় কোনো তাৰমানে বাহিৰ এপ নাই আৰু মই এটা বস্তু লক্ষ্য কৰিছোঁ কি মানে এই টেপটোত মানে এড নাহে মানে যেনেকুৱা আমাৰ মোবাইল ফোনত বা বেলেগ কিবা এড আহে না মানে এইটোত এড নাহে এইটো হ'ল 128 GB ভেৰিয়েণ্ট মই আপোনাক দেখুৱাইছোঁ ছেটিংছত ৰ'ব এবাউট ছেকশ্যন এইটো চাওক 6 GB ৰেম আৰু 6 GB প্লাছ এক্সটাৰ্নেল ৰেম আছে মানে 6 GB প্লাছ ৰেম আৰু ৰেমটো আপোনালোকে হেৰি কৰিব পাৰে মানে কম বেছি কৰিব পাৰে 2 GB কৰিব পাৰিব বা 6 GB লৈ কৰিব পাৰিব এক্সটেণ্ড কৰিব পাৰিব ফিক্স ৰেম 6 GB আৰু 6 GB ৰেম এক্সটেণ্ড কৰিব পাৰিব 128 GB ষ্ট'ৰেজ হয় তো এইটো বৰ্তমান আছে এণ্ড্ৰইড 13ৰ ওপৰত বেছ আছে এণ্ড্ৰইড 13ৰ ওপৰত ৰিয়েলমি UI তো চাওক মানে বেলেগ একো নাই মানে ডে বাই ডে মই মানে ইউজ কৰি থাকিলেহে বস্তুখিনিৰ ভিতৰত জানিব পাৰিম কেনেকুৱা কি আৰু 120 হাৰ্জৰ ডিছপ্লে হয় হা মানে বহুত ফাষ্ট হয় মই ইয়াতে 60 হাৰ্জ দিয়া আছে মানে মই বেছিভাগ 60 হাৰ্জে ভাল পাওঁ বেছি মানে বেটাৰীও কম কনজিউম কৰে মানে নৰ্মেল আৰু মই 60 হাৰ্জতে চলাওঁ মই 120 হাৰ্জত নচলাওঁ কাৰণ মোৰ ইমান ভাল লাগে বেছি ফাষ্ট থাকিলে মোৰ ইমান ভাল নালাগে মানে ডে বাই ডে ইউজত মানে মই 60 হাৰ্জে চলাওঁ 120 হাৰ্জত নচলাওঁ মানে বেটাৰী কনজিউম বহুত কৰে তাৰপিছত মোৰ একাউণ্টটো বনাই লৈছোঁ তো এপছবিলাক আছে মানে ভাল চাৰিওফালে ভাল মানে টেবলেটটো আৰু যদি আপোনালোকে বিচাৰে আনিব পাৰোঁ কিন্তু এটা মানে টেবলেটটো এনেকুৱা চাৰিওফালে ভাল কিন্তু এথেনলৈকে টেবলেটটো জানে আপোনালোকে জুলাই মাহত লঞ্চ হৈছে টেবলেটটো কিন্তু এথেনলৈকে ৰিয়েলমি হেৰি কৰা নাই মানে আপডেটটো দিয়া নাই কিমান বছৰলৈকে তাৰমানে ছিকিউৰিটি আপডেট আৰু এণ্ড্ৰইড ভাৰ্চন আপডেট আহিব সেইটো তাৰমানে এথেনলৈকে চিয়'ৰলি কোৱা নাই আমাক তো সেইকাৰণে মানে সেইখিনি অলপ কনফিউজন আৰু বেলেগ একো নাই ইয়াৰ মানে 20,000ৰ ভিতৰত ইয়াৰ ওপৰত বেষ্ট টেপ হ'বই নোৱাৰে মানে এনেকুৱা টেপ এইটো মানে 20,000ৰ ৰেঞ্জত ইয়াতকৈ বেষ্ট টেপ হ'ব এইটো 2K ডিছপ্লে হয় হা মানে মই আই কমফৰ্টৰ কাৰণে অফ কৰি অন কৰা আছে এইটো চাওক একদম 2K ডিছপ্লে হয় এইটো 2K ডিছপ্লে হয় এইটো অফ হৈ গ'ল ৰ'ব কৰি আছোঁ চাওক ইয়াৰ মানে বেষ্ট মানে টেবলেট 20,000ৰ ভিতৰত বেষ্ট টেবলেট হ'বই নোৱাৰে মানে মোৰ যিখিনি তাৰমানে ৰিকুৱাৰমেণ্ট সেই ৰিকুৱাৰমেণ্টখিনি গোটেইখিনি ফুলফিল কৰি আছে এইটো টেবলেটে আৰু মানে মই যিখিনি চলাওঁ চাপ'জ ধৰকচোন এক্সেল মাইক্ৰ'ছফ্ট ৱৰ্ড ইয়াত আছে মাইক্ৰ'ছফ্ট ৱৰ্ড তাৰপিছত আৰু কিবা বাকী 2 টাইপ আছে যিবিলাক মই ইউজ কৰোঁ মানে মই টেবলেট লোৱাৰ এটাই কাৰণ মানে চাওক লেপটপ লৈ তাৰমানে য'তে তাৰমানে যাব নোৱাৰি মানে হেভি হয় বস্তুটো কাৰণ কেৰি কৰাটো অসুবিধা হয় কিন্তু টেবলেট হ'লে ধৰকচোন য'তে ত'তে লৈ যাব পাৰোঁ বেগত পালে তাৰমানে ইমান ভাৰো নহয় তাৰমানে ভাৰীও নহয় সেই বস্তু সেইকাৰণে মই টেবলেটটো মই এক্সচেঞ্জ কৰিলোঁ লেপটপৰ লগত সেইটোৱে বেলেগ কথা আৰু একো কথা নাই যদি আপোনালোকে আনিব বিচাৰে আনিব পাৰে তো টেবলেটটো মানে বহুত ভাল টেবলেট হয় ফ্ৰেণ্ডছ আপোনালোকে চালে টেবলেটটো কেনেকুৱা তো টেবলেটটো বহুত ভাল টেবলেট হয় মই আপোনালোকক ক'লোঁ যে এটাই অলপ মানে এইখিনি প্ৰব্লেম যে কেতিয়া কিমান বছৰলৈকে আপডেট দিব সেইটো তাৰমানে কনফাৰ্ম কৰা নাই ৰিয়েলমিয়ে আৰু বেলেগ জানে যে আগৰ যিবিলাক টেবলেট আছিল বা টেব আহিছিল সেইবিলাকতো এতিয়ালৈকে আপডেট অহা নাই সেইখিনিয়ে জাষ্ট প্ৰব্লেম মানে আৰু বেছি একো নাই আৰু এইখিনি আপোনালোকক সিমান প্ৰব্লেম নাহে কাৰণ মই যিবিলাক জানো মই মানে ইউজ কৰিছোঁ আজি গোটেইদিন ইউজ কৰিলোঁ মানে সেইখিনি প্ৰব্লেম নাই মানে মোৰ লগৰ ফ্ৰেণ্ড এজনেও চলাই আছে টেবলেট তো ইয়াকো সুধিছিলোঁ মানে ইমান সেইখিনি প্ৰব্লেম নাহে আপোনাৰ ডে বাই ডে ইউজত ইমান প্ৰব্লেম নাহে যদি আপোনালোকে টেবলেটটো ভাল লাগে অৰ্ডাৰ কৰিব পাৰিব অৰ্ডাৰ কৰক মই ফ্লিপকাৰ্টৰ পৰা আনিছোঁ মোৰ বেলেগ কাৰ্ড নাছিল সেইকাৰণে মই অফাৰ পোৱা নাই আপোনালোকৰ কাৰ্ড থাকিলে চাপ'জ 1,000 কাৰ্ড ডিছকাউণ্ট আছে বা এক্সচেঞ্জ কৰিলে আৰু কম আহি যাব আৰু মোৰ এক্সচেঞ্জৰ কাৰণে মানে কাৰ্ডটো মোৰ ক্ৰেডিট কাৰ্ডো নাই সেইকাৰণে মই অফাৰ পোৱা নাই তো আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে নতুন ভিডিঅ' আপলোড দিয়াৰ লগতে আপোনালোকে পায় আৰু মানে মই আপোনালোকক কৈছিলোঁ এটা মই চাইল্ডা কিহৰ কাৰণে আহোঁ তো চাইল্ডাৰ ভিডিঅ'টো কিহৰ কাৰণে আহিছোঁ ইমান দিন চাইল্ডা সেইটোৰ ভিডিঅ' অতি সোনকালে আহি আছে তো চেনেলটো আপোনাক ছাবস্ক্ৰাইব কৰি ল'ব আৰু সন্মুখৰ সপ্তাহত এটা বিগ ছাৰপ্ৰাইজ আছে মানে জানে যে বঙাইগাঁও ৱাটাৰফল পাৰ্ক হৈছে ৱাটাৰ পাৰ্ক হৈছে বুলি জানে আপোনালোকে তো তাতে যাম বুলি ভাবিছোঁ মানে আমাৰ গোটেইখিনি ফ্ৰেণ্ডছসকলে তাতে যাম ফুৰিবলৈ
নেক্সট সপ্তাহত যাম নেকি আৰু তো তাৰো ভিডিঅ' এটা পাব ভাল চাই তো আপোনালোকে ইমান দিন ভিডিঅ' নিদিয়াৰ কাৰণ মানে কিবা এটা কাম কৰি আছোঁ সেইকাৰণে তাৰমানে ইমান দিন ভিডিঅ' দিব পৰা নাই অলপ ব্যস্ত আছোঁ সেইকাৰণে ভিডিঅ' দিব পৰা নাই তো তাৰ কাৰণে আই এম চৰি তো আপোনালোকে ভিডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ইয়াতে এথেন পৰা ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম তো আজিৰ ভিডিঅ'ত ইমান একো নাছিল মানে জাষ্ট মই এটা টেপ আনিছোঁ কেনেকুৱা কি সেইটো দেখুৱাই দিলোঁ আপোনালোকক মানে মোৰ যিখিনি ৰিকুৱাৰমেণ্ট সেইখিনি ফুলফিল কৰে মানে আপোনাৰ যিখিনি মানে টেবলেটত বা মোবাইল ফোনত বা লেপটপত কাম কৰে মানে লেপটপত গোটেইখিনি কাম মই নক'ম যে লেপটপক ৰিপ্লেচ কৰি এইটো লওক নহয় আপোনাৰ যদি ইমান সেইটো বেছিক কাম মানে অলপ চলপ কাম সেইখিনি আপুনি টেবলেটত কৰিব পাৰিব কিন্তু আপোনাৰ যে যিখিনি পি চিৰ কাম যেনে আপোনালোকৰ পি চি নহ'লে নহয় সেইখিনি কাম আপুনি ইয়াতে কৰিব নোৱাৰে মানে আপোনাৰ সৰু সুৰা কাম যিবিলাক আপোনাৰ মোবাইলতে চলি যায় বা আপোনাৰ ডাঙৰ স্ক্ৰীণ লাগে মোবাইলতে আপোনাৰ চলে কিন্তু আপোনাক ডাঙৰ স্ক্ৰীণত লাগে সেই বাবদত আমি টেবলেট লওক যদি আপোনাৰ পি চি এক্সচেঞ্জ কৰি ল'ব খুজি আছে তেনেহ'লে এনেকুৱাকৈ ল'ব কাৰণ মোৰ লেপটপ যিটো আছে মই সেনেকুৱা উইণ্ড'জত কাম কৰিছোঁ কিন্তু ইমান মানে মোৰ ৰিকুৱাৰমেণ্ট নাই মানে যিবিলাক মই এডিট চেডিট কৰি ভিডিঅ' মই এণ্ড্ৰইড এপবিলাকতে এডিট কৰি ভাল পাওঁ উইণ্ড'জতকৈ তো আপোনালোকে চাই থাকক ভিডিঅ'টো চাওক তো আজিৰ কাৰণে বাছ ইমানখিনিয়ে বাই বাই তো লগ হ'বা আৰু আকৌ এটা নতুন ভিডিঅ'ত ঠিক আছে ফ্ৰেণ্ডছ